একটা প্রোগ্রাম লঞ্চ কৰিছে মানে মিশন হেলদি বেবি মানে আমাৰ শিশুসকলৰ মানে স্বাস্থ্যৰ কাৰণে আমাৰ বৰ্তমান যেটো বাচ্চা মানে জন্ম হয় এই জন্মৰ মানে ক্ষেত্ৰত আৰু আমাৰ হাড় হিচাপে গোটেই অসমত আমাৰটো আন্ডাৰৱেট বাচ্চা মানে কি কয় শিশু জন্মৰ ৰেটটো সবতকৈ বেছি হৈছে আন্ডাৰৱেটটো পাৰ্চেন্টেজ বেছিছত তো আমি উদালগুৰি কেনেকৈ এটা এডুকেশ্যনৰ লগতে কিহৰ কাৰণে অভাৱ হৈছে ইয়াৰ ওপৰত অলপ ৰিচাৰ্চ কৰি আৰু যাহাতে প্ৰত্যেকজন গৰ্ভৱতী মহিলা তাৰ পৰিবাৰ তেওঁলোকে যাহাতে যত্ন লয় কেয়াৰ লয় গৰ্ভৱতী সময়ৰ পৰাই আৰু সৰু সৰু শিশুসকলক অলপ ডাঙৰ হোৱালৈকে যাহাতে খোৱা বোৱা ৰাখা এই ক্ষেত্ৰত খেয়াল ৰাখে যাহাতে সিহঁতৰ স্বাস্থ্যটো ভাল হয় নহলে ৰোগীয়া হৈ যাব যাহাতে ৰোগী নহয় তাৰ কাৰণে এটা প্ৰগ্ৰাম ইয়াত মানে ল'ব বিচাৰিছে ল'ব আৰু সেই হিচাপে এটা এফৰ আজি লঞ্চ কৰা হৈ গ'ল যে প্ৰত্যেকটা এলেকাৰ পৰা আমাৰ যিকোনো মানুহ প্লাছ আমাৰ ইয়াৰ লগত ৰিলেটেড যি ৱাৰ্কাৰ অংগনবাদীৰ পৰা আৰম্ভ কৰি আশা তেওঁলোকে তাত আপলোড কৰি থাকিব যে ক'ত আছে আৰু সেই জাগাবিলাকত গৈ ফালে আমি হেতু চাওঁ যে ৰিজনটো কি কাৰণটো কি যে আন্ডাৰৱেট হোৱাটো জেনাৰেলি নৰ্মেল বাচ্চা হ'ব লাগিলে 2.5 কেজি হ'ব লাগে কিন্তু 2.5 কেজিতকৈ কম ৱেট যদি হয় হেতু আন্ডাৰৱেট বুলি কোৱা হয় আৰু তেতিয়া এই শিশুৰ মানে ভৱিষ্যত মানে যেটো গ্ৰোথ সব মেন্টালি ফিজিক্যালি তাত অলপমান মানে কিবা এটা কম হৈ যাব পাৰে হেয়া যাতে হ'ব নোৱাৰে তাৰ কাৰণে আমাৰ ডিসি ডাঙৰীয়া ৰাহুল ডাঙৰীয়া ইয়াত আহাৰ পিছতে গটে হি ফ্লেগশিপ প্ৰগ্ৰামবোৰ তেৱে খুব মানে ইনিচিয়েটিভ লৈছে আৰু আজি হেতু উদ্যোগ লৈছে আৰু মই ভাবো আজিৰ যি আলোচনা মৰ্মে যি সিদ্ধান্ত লৈছে ডিসি ডাঙৰীয়াৰ নেতৃত্বত মই ভাবো উইদিন 1-2 মান্থৰ ভিতৰত এটা এৱাৰ্ডনেছ আমাৰ উদালগুৰি জিলাত আহি যাব আৰু পিছত হেতু আমি লাহেকৈ মানে ভাললৈ আনিব পাৰিম প্ৰথম আজি উদালগুৰি জিলাত হেতু এটা ক্যালেন্ডাৰ লৈ ফেলে কাম কৰিব আজিৰ পৰাই হেতু 12 জুলাইৰ পৰাই হ'ব 12 জুলাইটো কেতিয়া আজি হ'ল তো আজিৰ পৰাই হেতু আৰম্ভ এতিয়া বিভিন্ন সেকশনত সেই কামটো কৰি থাকিব আৰু ইয়াৰ ইনফৰমেশনটো পাই থাকিম সেই এফৰ দ্বাৰা আৰু ইয়াৰ দ্বাৰা যিখিনি বিহিত ব্যৱস্থা ল'ব লাগে কোনটো এৰিয়াত বেছি হৈছে না বাগান এলেকাত বেছি হৈছে গাঁও এলেকাত কোনটো সাইটত আৰু তাৰ থকা মেলা চলা মানুহৰ লাইফষ্টাইল কেনেকুৱা আৰু সেই মানুহবিলাকৰ ইকনমিক কন্ডিশন কেনেকুৱা বহুত বস্তু আমি জৰিপ কৰি ফালে উলাব পাৰিম আৰু ইয়াৰ কাৰণে বিহিত ব্যৱস্থা আমি ল'ব পাৰিম আৰু চৰকাৰৰ বিভিন্ন আঁচনি আছে স্কিম আছে সেইবিলাকো আমি প্ৰয়োজন সাপেক্ষে এইবিলাকত আমি ব্যৱহাৰ কৰিব পাৰিম